Banghini BJP IMP MLA Tumaphan Trinamool Congress Agunda Tum Kateng Kheng Dun Dut Aputhak BJP Karbinglong District Committee Atum Kachesong Lapen Kapin Rem Prabjim Pen Mamta Banerjee Sarkar Pri Daksi President Rul Singh Nangji Pu Keh MP Khogen Murmu Pen MLA Sarkar Ghosh Aphan PCP Atum Kateng Kheng Dun Dut Aputhak Dipurong Supialong BJP Atum Kachesong Asai Kiding Sonse India det pi adang kachisong along pacheton dun si atumi mate kedam tang pre ni phai trok arni di phurong supi Gandhi Park along West Bengal along Trinamool Congress Party asong tum BJP MP Khogen Murmu pen West Bengal MLA Sarkar Ghosh atum Banghini Langkit Heben Kisum ke phu adbim along ka muridam chi tu kedam bom aho towal ibeng tengkheng dun dun Bang so puthak det pi along sitame kachesong asai kideng ason si dipu along sitame BJP Karbinglong District Committee atung kachesong padopon si TMC aphan pinrempon kachesong ke padopon hut BJP Karbinglong District Committee Roland Kiling Pendang Lok MP Barim Horen Singh Be Rat Saiklem Bang Dhon Singh Kram sa tum tame chetong do Bang so kachesong hut MP Barim Horen Singh Be kaning jepon atengke BJP MP Lapen MLA Aphan Kateng Kheng Dun Dut TMC Agunda Tumaphan Pang Khek si Prabjim Pen Nep Nang Vek Nang Ji Athe Latum Gari Aphan Kateng Kheng Dun Chor Lapukali Arlong Pen Kewardun Pen Apran Kalmudet Ji Aphan Sikabori Lasi Lapuson Agunda Tumaphan Abangkin Nep Nang Vek Nang Ji Pusi Ning Jepon Halapu BJP Karbinglong District Committee Roland Kiling Ipu Abangke BJP IMP Pen MLA Tumaphan Gari Kateng Kheng Dun Det Pen Api Arlong Pen Kewar Dun Lapen Areng Huki Paso Dunjia Putha Kabol I Abangke TMC Agunda Phan Neponsi Mamta Banerjee Sarkar Abangke Pri Daksi President Rul Padopon Nangji Pusi Kehang Padopon আজি সন্ধিয়া সময় আমাৰ ভাৰতীয় জনতা পাৰ্টি সাংসদ মালদা উত্তৰৰ MP খগেন মুৰ্মুৰ লগতে শিলিগুৰি বিধায়ক সৰকাৰ ঘোষ তেখেতে দুজনে আজি বান্ধ য'ত বান্ধ হৈছে বান ইলাকাত তেখেতে ভিজিট কৰিব গৈছিলে বান ইফেক্টেড ব্যক্তিসকলৰ গোটেই তাত ভিজিট কৰিব গৈছে সেইটো সময়ত তৃণমূল কংগ্ৰেছৰ গুণ্ডা আৰু তৃণমূল কংগ্ৰেছৰ সাপোৰ্টাৰসকলে হঠাৎ এই দুজন আমাৰ বিধায়ক আৰু সাংসদ দুজনক এটেক কৰিছে গাড়ী এটেক কৰিছে তাৰ পিছত হিলগুটিৰ পৰা তেখেতে গাড়ী এটেক কৰিছে তাৰ পিছত ফিজিকেল এছল্ট কৰিছে আৰু তেখেতে মাৰ্ডাৰ এটেম্প টু মাৰ্ডাৰ লগে সিহঁতে চেষ্টা চলাইছিলে সেইকাৰণে এই ইনসিডেন্স লৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টি কালি ডিফু বুলি নহয় অহম বুলি নহয় গোটেই ভাৰতবৰ্ষ এই বৰ্তমান প্ৰটেষ্ট চলি আছে আমি মমতা বেনাৰ্জী লগতে TMC গুণ্ডা তৃণমূল কংগ্ৰেছ গুণ্ডাসকলক যোনে যোনে এই ইনসিডেন্স লগত জড়িত আছে সিহঁতক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিব লাগে আৰু ৱেষ্ট বেংগল পশ্চিম বংগ চৰকাৰ বৰখাস্ত কৰিব লাগে আৰু সোনকালে তাত প্ৰেসিডেন্ট ৰুল লাগু কৰিব লাগে নহলে কি হল তাতে দিনদিন তাত ইনোসেন্ট পাব্লিক ইনোসেন্ট মানুহবিলাকক তাত দিন দাহাৰ হাতিয়াবিলাক চলি আছে আশা কৰিছো আমি ভাৰত চৰকাৰ আৰু আমাৰ অমিত শ্বাহ ডাঙৰীয়া প্ৰধানমন্ত্ৰী আমাৰ তেখেতসকলক আমি ৰিকুৱেষ্ট কৰিছো সোনকালে মমতা বেনাৰ্জী চৰকাৰ বৰখাস্ত কৰিব লাগে আৰু ইমিডিয়েট তাত প্ৰেসিডেন্ট ৰুল হ'ব লাগে বুলি আমি ডিমান্ড কৰিছো আৰু যোনে যোনে এই ইনসিডেন্স লগত জড়িত আছে ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি এই প্ৰটেষ্ট ডেমনষ্ট্ৰেচনৰ পৰা আজি
ডিমাণ্ড কৰিছে। সময়ত তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীসকলে অকস্মাত আক্ৰমণ কৰিছে। গতিকে এই ভয়ানক আক্ৰমণ যে কৰিছে তাক মই কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু মই ভাৰত চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ, লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক মই আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক শাসনৰ গাদীত আনি ল অফ দ্য লেণ্ড মতে তেওঁলোকক কাৰায়ত্ব কৰি এটা ষ্টাৰ্ণ একশ্যন ল'ব লাগে। আৰু দেখিছোঁ যে এনেধৰণৰ ঘটনা এইবাৰে প্ৰথম নহয়, ইয়াৰ আগতেও হৈছে। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ওপৰত এনেধৰণৰ আক্ৰমণ আগৰ পৰাই চলি আহিছে, কিন্তু আজি চৰম সীমা পাইছে। এজন সাংসদ, ৰাইজৰ প্ৰতিনিধি, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আৰু মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলিক শাৰীৰিকভাৱে যে এটা এটেম্প টু মাৰ্ডাৰ কৰিছে, সঁচাকৈ এই ঘৃণনীয় কাণ্ডক মই নিন্দা কৰিছোঁ। আই ষ্ট্ৰংলি কণ্ডেম দ্য এক্ট